নমস্কাৰ যিসকলে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম দিছে সেই সকলৰ বাবে আজিৰ ভিডিঅটো বহুত গুৰুত্বপূৰ্ণ কিয়নো বহুতেই জানিব বিচাৰিছে যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ৰিজাল্ট কেতিয়া দিব ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি জনাই দিছে যে কেতিয়া দিব এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ৰিজাল্ট তো আজিৰ ভিডিঅটোৰ জৰিয়তে মই আপোনালোকক জনাই দিম যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ৰিজাল্ট কেতিয়া দিব আৰু ভিডিঅটোৰ শেষত মই আপোনালোকক জনাই দিম যে এইবাৰৰ ৰিজাল্টৰ পাছত জয়নিং কেতিয়া দিব আজিৰ ভিডিঅটোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅটোত এটা লাইক কৰি দিয়ক এইবাৰ বহুতেই কিন্তু এডিআৰই এক্সাম দিছে আৰু সেই কাৰণে বহুতেই কিন্তু বাৰ্তা আছে যে ৰিজাল্ট কেতিয়া দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডিআৰই গ্ৰেড 4 এক্সামৰ পিছতেই জনাই দিছে যে এইবাৰৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহত দি দিব আৰু ৰিজাল্টৰ পাছত এইবাৰৰ জয়নিং মে মাহত দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে তো আজিৰ ভিডিঅটো এইখিনি আছিল সৰু এটা ভিডিঅটো ভাল লাগিলে ভিডিঅটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ নিউজ সদায় পাই থাকে